দাদাসকল আহক আহক, স্কুটি লৈ লওক স্কুটি, মফেট লৈ লওক মফেট। আইঅ নেঘৰা, মফেট নালাগে দেই। আহক আহক দাদাসকল, স্কুটি ল'বলৈ আহিছে নি? একদম ৰাপচি জেগাত আহিছে। কওক কি স্কুটি লাগিব? এণ্টৰ্ক আছে, ভেস্পা আছে, প্লেজাৰ প্লাছ আছে, প্লেজাৰ মাইনাছ আছে। আইঅ পকা আম টেঙা, মোক স্কুটি নালাগে নহয়, মোক বাইকহে লাগিছিলে। আপোনাক বাইক লাগিবনে? কি বাইক লাগিব? ৰাইডাৰ লাগিবনে, ৰনিন লাগিবনে, হাণ্টাৰ লাগিবনে, স্প্লেণ্ডাৰ লাগিব? ব'লক চাই ল'ব। মোহন বৈ। বলক বলক। এইফালে চাই লওক, বাজাজ পালচাৰ 220 আছে, NS 200 আছে, RTR 160 আছে। কওক কোনখন লাগিব? একেখন নালাগে দেই, গোটেই চলাই ঘুগুলা কৰি দিলে। আৰু 220 যিহে গৰু ৰকম আছে। আইঅ গৰু ৰকম আছে নি? এইকেইখন নালাগে দেই, কমন বাইক, বেলেগ দেখাওক। তেতিয়াহ'লে এইখন লৈ লওক, আপাচি RTR 160, বেলেগ ৰাপচি লাগে চলাবলৈ। RTRখন ভালেই লাগিছিল বাৰু, কিন্তু আমাৰ ঘৰত ঢেৰ আছে নহয়, কমন বাইক ভাল নালাগিব নহয়। ব'লক বেলেগ দেখাব। ৰিয়েলি? ব'লক তেতিয়াহ'লে বেলেগ চাব। ঢেৰ এদিন নাঘিন, তেল নোখোৱা ভাগিন। দাদা এইকেইখন লওক। এইকেইখন তেল নাখায় নি? আৰে মালিক, তেলৰ কথা সুধিবলৈ আহিছে। মাইলেজৰ বাপ হয়, 1 লিটাৰ তেল ভৰাওক আৰু চলাই থাকক ভাৰাম ভুৰুম। কিন্তু মোক এইকেইখন নালাগে দেই, বেলেগ দেখাব ব'লক, অলপ দামী। কেলে এই দেখোন পচন্দ নাই হোৱা নি? সেই টেমুনা বেয়া কৰি পেলাব, আহক মোৰ পিছে পিছে। দাদা এইফালে চাওক, KTM RC আছে 200, ডিউক আছে 200, ডমিনাৰ আছে 250। কোনখন লাগিব কওক? মোহন ভাল লাগিছেনে? আৰে মালিক কি কথা কয়, কিয় ভাল নালাগিব? তিনিখনো মোৰ ফেভৰেট বাইক হয়। হয়নে? পিছে মালিক দাদা চলাবলৈ ভাল লাগিব জানো? হা ভাল সুধিবলৈ আহিছে, একদম টপ ক্লাছ লাগিব চলাবলৈ। নাগেশ্বৰ দা লৈ লওক। পিছে ইয়াৰ দাম কিমান পৰিব? এইকেইখনৰ দাম নি? এইকেইখনৰ দাম একদম ভচুৱামূৰীয়া। KTM 200খন পৰিব 2,70,000 আৰু ডিউকখন পৰিব 2,60,000, ডমিনাৰ পৰিব 2,80,000। আইঅ কণ্ট্ৰলৰ চাউল, ইমান দাম নে? আকৌনো 200cc 250cc বাইক হয়, দামটো হ'বই। স্প্লেণ্ডাৰ পাইছে কম দামত পাবলৈ। দাদা পিছে আৰু কি বাইক আছে? কেলে এই তিনিখনো পচন্দ নাই হোৱা নি? পচন্দ হৈছে বাৰু, হ'লেও এবাৰ চাই লওঁচোন কি কালেকশ্যন আছে আপোনাৰ ওচৰত। কালেকশ্যন কথা সুধিবলৈ আহিছে, একদম ফেণ্টাষ্টিক কালেকশ্যন আছে, আহক মোৰ পিছে পিছে। দাদা এইখন চাই লওক, ফাইনেল পিচ, ৰয়েল এনফিল্ড মিটিয়ৰ। বেলেগ মজা বাইক, মাইলেজো ভাল, চাউনো তাগৰা। দুট কৰি ছোৱালী ওচৰৰ ফালে গৈ থাকক আৰু বুকু ফিন্দাই। এইখনহে মোৰ সপোনৰ বাইকখন। আৰে মালিক মই চলাইছো নহয় এখন বাইক, বম মজা লাগে। ছোৱালীবোৰে ঘূৰি ঘূৰি চায় আৰু কিবা এটা সাহস আহি যায়। উৰি কাকাজি। মালিক মই মনে কৰা নাছিলো, পিছফালে চাওকচোন, একদম ৰাপচি বাইক এখন আছে। এইখন কাৱাছাকি নিনজা নহয় জানো? ইউটিউবত বৰ দেখি থাকোঁ, ৰাইডাৰবোৰে পুৰা চলাই থাকে। পিছে দাদা এইখন আপুনি নিব নোৱাৰিব নহয়। কেলে কোনোবাই বুকিং কৰি থৈছে নি? নাই বুকিং কৰা নাই। পিছে আপুনি ইয়াৰ দামটো গম পায় নাই? কিমান হ'বনো? খুব বেছি 1.5-2 লাখ হ'ব। সেই টেমুনা ভাঙিব নি? এইখনৰ দাম হৈছে 18,20,799 টকা। আইঅ লক্ষী পক্ষী, মৰিলো, যিহে দাম ক'লে। কি হ'ল দাদা, মোক মেলি দিলে যে, কৰি দিওঁ নি বুকিং? নাই দাদা, এইখন আমি 14 গোষ্ঠী আহিলেও বুকিং কৰিব নোৱাৰিম। হয়নে? ফাটি গ'ল নে এতিয়া? এই মিটিয়ৰখনকে বুকিং কৰি দিয়ক। ঠিক আছে তেতিয়াহ'লে, কাউণ্টাৰলৈ আহক। চাইয়া